নমস্কাৰ। আজি একদম সহজতে বনাব পৰা এটা টিফিন ৰেচিপি, নহ'লে একদম ৰাতিপুৱাও খাব পাৰি, খুব হেল্থি হয়, খাবলৈও অকণমান সুস্বাদু হয়, অকণ বেলেগকৈ বনাই খালে। এয়া বনালোঁ চাওক। তাৰ কাৰণে কি কি লাগিব: ইফালে অকণমান গাজৰ ল'লোঁ, মটৰ, কেপচিকাম, জলকীয়া, পিঁয়াজ আৰু ইফালে চুজি। এই এখন কেৰাহী পাতি দিলোঁ, তাতে অকণমান ঘি দি দিছোঁ। ঘি দি বনাওঁ, আপোনালোকে যি দি বনাই খায় আচলতে। তাতে কেইটামান গোটা জিৰা দি দিলোঁ আৰু কেইটামান সৰিয়হ। এইকেইটা ফুটাৰ পিছতে তাতে শুকাই থোৱা নৰসিংহৰ পাত, পিঁয়াজ, জলকীয়া গোটেইখিনি দি দিলোঁ। দিয়াৰ পিছত অকণমান ভজাৰ পিছত তাতে এই পাচলিখিনি দি অকণমান ভাজিছোঁ। কাৰণ পাচলিখিনি অকণমান সিজালৈকে ভাজি লৈছোঁ, বহুত বেছি সিজালৈকে নহয়, অকণমান সিজালৈকে। আৰু আধা সিজা হওঁতে তাতে কেইটামান কাজু দি দিলোঁ। খুব ধুনীয়া হয় খাবলৈ, আৰু দিবলৈও খুব ধুনীয়া টিফিনত সহজতে। এইয়া চুজি চাওক, এইখিনি চুজি ল'লোঁ। মই দুজনী হিচাপত লৈছোঁ, অৱশ্যে 3জনীমানে খাব পাৰিব ইয়াত। কিন্তু এইটো বনাওঁতে চুজিটো অকণমান সেই ডাঙৰ চুজিটো ল'ব লাগে, মোটা মোটা চুজিটো, তেতিয়া ভাল হয়। আপোনালোকে চুজিটো আগতীয়াকৈ ভাজিও ল'ব পাৰে। মই আগতীয়াকৈ কিন্তু ভাজি লোৱা নাই, এতিয়াহে মই ইয়াতে ভাজি আছোঁ। জুইটো বহাই দি লৈ মই এইটো ভাজিছোঁ, কিন্তু আগতীয়াকৈ ভাজি পেলাই চুজিটো টেমাটো ভৰাই থ'ব পাৰে আপোনালোকে। এয়া মই সোৱাদমতে নিমখ দি দিলোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দি ল'ব, কিন্তু অকণমান মিঠা দিও খাওঁ বুলিলে খাব পাৰে ইয়াতে। এইখিনি চাওক, পানী দি দিব, আৰু পানী অকণমান বেছিকৈ দিলেও কথা নাই, অকণমান দেৰিলৈকে ভাজি শুকুৱাই দিলেই হ'ল। দেখিছেনে, ফৰফৰীয়া হৈ গ'ল। তাতে অকণমান ধনিয়া দি দিলোঁ। খাবলৈ কিন্তু খুব টেষ্ট।